সফলতাৰ পথত খোজ দিয়াসকল অতি অকলশৰীয়া, কিন্তু সংগ্ৰামৰ পথত খোজ দিয়াসকলৰ লগত সকলো আছে। পৰিৱৰ্তন শব্দত নহয়, চিন্তাতহে হয়। যেতিয়া আপুনি সফল হ'ব, তেতিয়া মানুহে আপোনাক লগ কৰিবলৈ আহিব, কিন্তু যেতিয়া আপুনি অসফল হ'ব, তেতিয়া কেৱল সেইসকল মানুহে আপোনাৰ লগত থাকিব যিসকল প্ৰকৃত বন্ধু। সপোনবোৰ বাস্তৱায়িত হ'বলৈ সময় লাগে, কিন্তু পাবলৈ মাত্ৰ কেইটামান মুহূৰ্তহে লাগে। সদায় সুখী হওক, কাৰণ আপুনি কেতিয়াও নাজানে কোনে আপোনাক কোন সময়ত উপহাৰ দিব পাৰে। দুৰ্বল হৃদয়ৰ মানুহ পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ। সপোনবোৰ সঁচা নহয়, আমি সেইবোৰ বাস্তৱায়িত কৰোঁ। সফল ব্যক্তি হ'ল যিজনে নিজৰ ব্যৰ্থতাৰ পৰা শিকি তাৰ পিছত পুনৰ চেষ্টা কৰে। কিছুমান মানুহ জীৱনত ইমানেই গুৰুত্বপূৰ্ণ যে তেওঁলোকে আমাক এবাৰ আগুৱাই যোৱাৰ সাহস দিয়ে। যি আছে তাতেই সুখী হওক আৰু যি নাই তাক লাভ কৰিবলৈ চেষ্টা কৰক। পৃথিৱীৰ সফলতাৰ আটাইতকৈ ডাঙৰ ৰহস্য হ'ল নিজৰ দায়িত্ব সফলতাৰে পৰিচালনা কৰা। আমি আমাৰ বন্ধু বান্ধৱীক যিমানেই ভাল পাওঁ, সিমানেই তেওঁলোকে আমাক ভাল পাবলৈ শিকিছে। আপোনাৰ চূড়ান্ত লক্ষ্য যিয়েই নহওক কিয়, জীৱনৰ প্ৰতিটো মুহূৰ্ত সুখেৰে কটাওক। সপোনৰ পিছে পিছে দৌৰিলে আপোনাৰ সময় কেতিয়াও নষ্ট নহ'ব। পৃথিৱীত সফল হোৱাৰ একমাত্ৰ উপায় হ'ল কাম কৰাৰ লগতে সেইটো পূৰণৰ বাবে নিষ্ঠা আৰু দৃঢ়তা থকা। জীৱনত সফলতা লাভ কৰিবলৈ মাত্ৰ এটা বস্তুৰ প্ৰয়োজন, দৃঢ়তা। যেতিয়া আপুনি আপোনাৰ সপোন পূৰণ কৰে, তেতিয়া কেৱল আপুনিয়েই নহয়, সমগ্ৰ বিশ্বই জয়ী হয়। আন কাৰোবাৰ ইচ্ছা বা ইচ্ছাত নহয়, সপোনত আগবাঢ়ক। যেতিয়ালৈকে আপুনি নিজৰ বাবে কিবা এটা নকৰে, তেতিয়ালৈকে আপুনি সফল হ'ব নোৱাৰে। জীৱনত সদায় সংগ্ৰাম থাকে, কিন্তু সফলতা সংগ্ৰামৰ দ্বাৰাহে আহে। সফল ব্যক্তি হ'ল সেইজন যিয়ে নিজৰ সপোন পূৰণৰ বাবে সদায় সাজু থাকে। জীৱনটো যিমানেই উপভোগ কৰিব, সিমানেই সফলতা আপোনাৰ পদাঙ্কত থাকিব। সপোনৰ জগতত জয়ী হোৱাটো প্ৰয়োজনীয়, কাৰণ সপোনৰ জগতত কেৱল জয়েহে স্বীকৃতি দিয়া হয়, পৰাজয় নহয়। সপোন পূৰণ কৰিবলৈ হ'লে সফলতাৰ বাবে নিষ্ঠা আৰু অনুশীলনৰ প্ৰয়োজন। আপোনাৰ সপোনৰ আকাৰ নিৰ্ভৰ কৰে আপোনাৰ চিন্তাধাৰাৰ ওপৰত, গতিকে আপোনাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক। সফলতাৰ আটাইতকৈ ডাঙৰ ৰহস্য হ'ল অহৰহ চেষ্টা কৰা। সফলতা সেইজন ব্যক্তিৰ হয় যিয়ে নিজৰ সপোনৰ পৰা বাঢ়ি গৈ থাকে, তেওঁ পৰাজয়ৰ পৰা পৰাজয় মানি লোৱাজনৰ নহয়। কোনোবাই কেতিয়াও নিজৰ সপোনক এৰি দিয়া উচিত নহয়, কাৰণ সপোনেই আমাক জীৱনত আগবাঢ়ি যোৱাৰ সাহস দিয়ে। যদি আপুনি আপোনাৰ সপোনবোৰক ভাল পায়, তেন্তে সেইবোৰ পূৰণৰ বাবে আপোনাৰ পদাঙ্কত সফলতা আহিব। বিফলতাৰ পিছতহে সফলতা আহে, গতিকে বুজি লওক যে বিফলতা এটা গুৰুত্বপূৰ্ণ পৰ্যায়। নিজৰ সপোন পূৰণ কৰিবলৈ নিজৰ অন্তৰ্নিহিত আত্মাক বুজি লওক, কাৰণ সপোনৰ জগতখন অন্তৰ্নিহিত আত্মাৰ পৰাই আৰম্ভ হয়। আপোনাৰ সময় আৰু সপোন দুয়োটা অমূল্য, গতিকে সময় নষ্ট নকৰিব আৰু সপোন পূৰণৰ বাবে চেষ্টা কৰক। যদি আপুনি আপোনাৰ সপোনক ভয় কৰে, তেন্তে সপোনেও আপোনাক ভয় কৰিব।
হৃদয়ৰ পৰা চিন্তা কৰা সপোনবোৰেই কেৱল চকুৰে দেখা সপোনবোৰেই নহয়। সফলতাৰ বাবে অধ্যৱসায়, সংগ্ৰাম আৰু কাৰ্যকলাপৰ প্ৰয়োজন। সপোনৰ পিছে পিছে দৌৰালৈকে সপোন আপোনাৰ ওচৰলৈ নাহে। যদি আপুনি আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিব বিচাৰে, তেন্তে সেইবোৰ আপোনাৰ কামত সংগঠিত কৰক। জ্ঞানী মানুহে সমস্যাৰ ওপৰত গুৰুত্ব নিদিয়ে, সমস্যা সমাধানৰ সমাধান বিচাৰি পায়। সংগ্ৰাম জীৱনৰ এক অবিচ্ছেদ্য অংগ আৰু আমি ইয়াক সহ্য কৰিব লাগিব। কেৱল আপোনাৰ চিন্তাই আপোনাৰ লগত থাকিব। গতিকে ইতিবাচক চিন্তাৰে আগবাঢ়ি যাওক।